অভিযানৰ অংশৰূপে ডিফু ক্লাবত অনুষ্ঠিত কাৰ্বি জনগোষ্ঠীয় ঐক্য অভিৱৰ্তন সম্পন্ন। অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন অসমৰ লোকক বলপূৰ্বক ভোটাধিকাৰ প্ৰদান মেঘালয়ৰ ওচৰত ভোটাধিকাৰ সমৰ্পণ কৰিবলৈ সাজু অসমীয়া। কাৰ্বি আংলং সাহিত্য পৰিষদৰ CEM আৰু কৰ্মচাৰীসকলে আনুষ্ঠানিক বিদায় সম্ভাষণ জনালে 2 সচিব আৰু এগৰাকী চতুৰ্থ বৰ্গৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতাৰণ পিয়ে। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসকলক একেটা মঞ্চত অনাৰ প্ৰচেষ্টাৰে একল অভিযান ওৱান বন্ধু পৰিষদ আৰু শ্ৰীহৰি সৎসংগ সমিতিয়ে বিভিন্ন জনগোষ্ঠীৰ ভিতৰত সোমাই অনুষ্ঠিত কৰি আহিছে জনগোষ্ঠী ঐক্য অভিৱৰ্তন। জনগোষ্ঠীয়সকলৰ মাজত শিক্ষা বিকাশকে ধৰি সামাজিক পৰম্পৰা, ধৰ্ম, ভাষা, সাহিত্য, পোচাক, চাৰিত্ৰিক গঠনৰ দিশত বিকাশৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আহিছে একল অভিযানে। অকল অভিযানৰ অংশৰূপে জনগোষ্ঠীয় ঐক্য অভিৱৰ্তনৰ এইবাৰ ৩য় সংখ্যক অভিৱৰ্তন। ৩য় সংখ্যক কাৰ্বি অভিৱৰ্তনৰ আজি ডিফু ক্লাবত অনুষ্ঠিত হয়। যোৱাকালিৰে পৰা অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ আজি ২য় দিন। অভিৱৰ্তনৰ ২য় দিনা প্ৰথম সত্ৰত তেনজিং ইংটিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে যোগদান কৰাৰ উপৰি কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰী জনাৰ্দন দেৱগোস্বামী, কাৰ্যবাহী সদস্য অমৰ সিং টিছো, কাৰ্বি কালচাৰেল ছ'চাইটিৰ সম্পাদক বিদ্যা সিং ৰংপি, কাথাৰচন ইংটি, ৰাচিনজা আছঙৰ সভানেত্ৰী কাছাং বেপীয়ে উপস্থিত থাকে। ইয়াৰ উপৰি সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় অধ্যক্ষ ৱাৰ বন্ধু পৰিষদৰ অৰুণ কুমাৰ বাজাজ উপস্থিত থাকে। দ্বিতীয় সত্ৰত বীৰেন্দ্ৰ হানছেৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সন্মানীয় অতিথি হিচাপে বিধায়ক চুম ৰংহাং, লামেট আমাইৰ সভাপতি সুৰেন গ্ৰামছা, কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ, লিখক ধন সিং তেৰণ উপস্থিত থাকে। সন্ধিয়ালৈ হ'ব সাংস্কৃতিক সন্ধিয়া। উল্লেখ্য, ডিফুত অনুষ্ঠিত এই অভিৱৰ্তনৰ আগতে ২৮ অক্টোবৰত ধেমাজিৰ লক্ষী পথাৰত প্ৰথমটো মিচিং জনগোষ্ঠীয় অভিৱৰ্তন আৰু ১৮-১৯ নৱেম্বৰত কোকৰাঝাৰত দ্বিতীয় বড়ো জনগোষ্ঠীয় অভিৱৰ্তন অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবত অনুষ্ঠিত হৈ আছে ৩য় অভিৱৰ্তন। অহাকালি হ'ব অভিৱৰ্তনৰ সমাপন সমাৰোহ। চুবুৰীয়া ৰাজ্যৰ ভয়ানক আগ্ৰাসনৰ কবলত পৰিছে অসমৰ ভূমি। নাগালেণ্ড, অৰুণাচল সমান্তৰালভাৱে মেঘালয়ে ব্যাপক হাৰত অসমৰ ভূমিত অব্যাহত ৰাখিছে বেদখল। মেঘালয় চৰকাৰে অসমৰ ভূমি বেদখল কৰাৰ উপৰিও অসমৰ লোকক নাগৰিকত্ব প্ৰদান কৰি শেহতীয়াকৈ অব্যাহত ৰাখিছে বেদখল। কিন্তু মেঘালয়ৰ চৰকাৰে এই কৰ্মকাণ্ডক প্ৰত্যাহ্বান জনাই অসমৰ লোকে মেঘালয়ৰ নাগৰিকত্ব সমৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এয়া এক বৃহৎ এলেকাৰ ভূমি। অসমৰ এই অঞ্চলতে দীৰ্ঘদিন ধৰি অব্যাহত আছে মেঘালয়ৰ অবাধ বেদখল। অসমৰ এই ভূমি বেদখল কৰি মেঘালয়ে অনাহয়ে চলাই গৈছে উন্নয়নমূলক কাম কাজ। ভালকৈ মন কৰক, কিদৰে অসমৰ ভূমিত মেঘালয় চৰকাৰে শিক্ষানুষ্ঠান, চিকিৎসালয়, বাট পথ আদি স্থাপন কৰিছে। কেৱল এয়াই নহয়, সীমান্তত বসবাস কৰা অসমৰ লোকক বলপূৰ্বক নাগৰিকত্ব প্ৰদান কৰি অন্তৰ্ভুক্ত প্ৰদান কৰা হৈছে মেঘালয় ৰাজ্যত। Today I have been directed by my CEOs to have a hearing here for all the electors of the Rtiang Sanphao who are having the voters ID card from Meghalaya, that is West Janjos district, Jowai. So we came to apprise them regarding the section 17 of the Representations of Peoples Act 1951, which says that no voter should have a dual elector or dual vote in any constituency. So with that intention, I came to clarify to all the electors in this village. And the village unanimously have decided that they wish to be in one place only, that is in Karbi Anglong. So they wish to surrender and to delete their name from the electoral roll of West Janjos district
under one Nartiang Assembly constituency. That's all. Thank you. পাইছে মেমোৰাম এটা দিলে আৰু কোনে যি ক'লে আপোনালোকে শুনিলে গাংবৰা বৰগাংবৰা 1951 পাছত এইটো আমাৰ কাউন্সিল পোৱাৰ পাছত যিটো আমাৰ আছে এইটো এপি কাৰ্ড তেতিয়াতো একেলগে আমি এখন আছিলোঁ 1972 পাছত যেতিয়া মেঘালয়ে ষ্টেট পাইছিলে তাৰ পাছতে হো ডিমাৰ্কেশন ভালকে হোৱা নাছিলে কিছুমান জায়গা আমাৰতো আহিছিলে কেনেকা তাৰপিছত আমাৰ যিটো আমাৰ আজি গাঁৱত লগ পাইছো আৰ্টিং গাঁৱত আজি দেখা পাইছো যে ৰাইজে উঠি আহিছে যে আমি এইটো মেঘালয়তো নাথাকো অসমত থাকিম এইটো কাৰ্বি আংলং আমি যাৰ ফলত বহু বছৰ ধৰি এই সকল লোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে মেঘালয়ৰ জয়ন্তীয়া হিলছ জিলাত কিন্তু শেহতীয়াকৈ এই সকল লোকে মেঘালয় চৰকাৰৰ পৰা নিজৰ নাম কৰ্তন কৰি অসমতে এওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সিদ্ধান্ত লৈছে এই লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে হামৰেনৰ ৰেছো ইজাং আছং নামৰ এটা সামাজিক সংগঠনে এই সামাজিক সংগঠনটোৰ তৎপৰতাত আৰ্টিং অঞ্চলত মেঘালয়ৰ সহকাৰী আয়ুক্তৰ জৰিয়তে অসম মেঘালয় সীমান্তত বসবাস কৰা এই সকল লোকৰ ভোটাধিকাৰ মেঘালয়ৰ পৰা কৰ্তন কৰিবলৈ এখন স্মাৰক পত্ৰ মেঘালয় চৰকাৰক প্ৰদান কৰা হয় কিন্তু আশ্চৰ্যপূৰ্ণ বিষয় যে অসমৰ এই সকল লোকৰ নাগৰিকত্ব সম্পৰ্কত সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ তথা কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদখনে ঔদ্যোগিক কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত মেঘালয় চৰকাৰে নিত অসমৰ দখলীকৃত ভূমিত অব্যাহত ৰাখিছে উন্নয়নমূলক কাম-কাজ অসম চৰকাৰে এই ক্ষেত্ৰত অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু অধিক অসমৰ ভূমি মেঘালয় চৰকাৰে আগ্ৰাহন কৰাটো নিশ্চিত বৈঠালাংছৰ পৰা জেছন ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ সচিবালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিলে দুগৰাকী বিষয়া আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 2 ডিচেম্বৰৰ দিনা কাৰ্বি সাহিত্য শাসিত পৰিষদ আৰু পৰিষদৰ সচিবালয়ৰ কৰ্মচাৰী বৰ্গই পৰিষদৰ অধিৱেশন কক্ষত অনুষ্ঠিত সভাৰ যোগে জনালে আনুষ্ঠানিক বিদায় সম্ভাষণ এই যুটীয়া সচিব হাৰসিং তেৰণ আৰু ধনেশ্বৰ ইংটি আৰু আনগৰাকী বিদায়ী কৰ্মচাৰী বিখ্যাত বি Pini Sakuri Councilor Sakuri Pen retire 1980 pen dak dolo apranga nili special border officer also fi nili claim sulo state officer kan afia ko promotion lo se ako assistant secretary lo assistant secretary pen claim pen ako nili deputy secretary pen joint secretary okay non ang joint secretary si nili retirement lo farewell meeting lo ke CM chairman yem tum dode tapi ni alang tu pang special sa kang hondo sini si ambil sang alang tu sila dah farewell meeting lo mata well farewell lang pin lo apa si kam claim lo apa aku kuno dinari samen dili rada kam ba file samen appointment dam thei pan boi apa ini jing sampik je pin ni आज ये दिख पेन खाए रसों सा काउंसिल से कोई पेन दिल्ली डिसेंबर में रिटायरमेंट दाम लोग को चुरू 1972 पे दस कोई पेन लो नॉन इली 62 years ओनली बंगलो से रिटायर लो बांग्लादेश स्टाफुम सिक्योरिटीम डिजाइनर की पता नियारों জীৱনৰ গুটেই ভাল সময়খিনি নিজৰ চৰকাৰী কৰ্তব্য কৰি পাৰ কৰা কৰ্মচাৰী তথা আমুলা কেগৰাকীৰ অবিহনে সমগ্ৰ পৰিষদখন বহু দিনলৈ উদং লাগিব উল্লেখ্য আজি বিদায় অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰখাং অধ্যক্ষ হৰেন সিং বে প্ৰমুখ্যে পৰিষদৰ সদস্যসকল মুখ্য সচিব উপসচিবসকল আৰু কৰ্মচাৰীসকল উপস্থিত থাকে অসম প্ৰকাশন পৰিষদ উদ্যোগত প্ৰণয়ন কৰা কাৰ্বি সাহিত্য প্ৰতিভাৰ সানিকী গ্ৰন্থখন উন্মোচনৰ প্ৰসংগত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাত ডিফুত উপস্থিত হয় আৰু ডিফুৰ কেইবাটাও কাৰ্বি সাহিত্য সংস্কৃতি অনুষ্ঠানৰ বিষয় ববিয়াসকলৰ সৈতে মিলিত হৈ এক অন্তৰংগ আলাপত আধুনিক অসমীয়া শব্দকোষৰ প্ৰণেতা তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাক কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ কাৰ্যালয়ত কাৰ্বি লামেড আমাই কাৰ্বি ৰাইটাৰ্ছ ক্লাব কাৰ্বি কালচাৰেল সোসাইটি
ৰিমবুলি পাব্লিছিং গ্ৰুপ আদি কাৰ্বিৰ কেইবাটাও সাহিত্য তথা সংস্কৃতি অনুষ্ঠানে জনায় উষ্ম আদৰণি আৰু মৰম কোনো অনুষ্ঠানে কাৰ্বি পোহৰে কোনোৱে নিজা লিখা কিতাপৰ টোপোলা যাচি জনালে আদৰণি অহা 22 ডিসেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে 29 ডিসেম্বৰত পালন কৰিব কাৰ্বি দিৱস হিচাপে কাৰ্বি দিৱসৰ দিনা কাৰ্বি আংলঙত অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা লেখক লেখিকাসকলৰ নিৰ্বাচিত লেখনিসমূহক থুপাই প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰিব আৰু এই সম্পৰ্কত আলোচনা বিলোচনাৰ বাবে আধুনিক অসমীয়া শব্দকোষৰ প্ৰণেতা গৰাকী ডিফুত আগমন গ্ৰন্থখন উন্মোচন হোৱাৰ আগতে উপাধ্যক্ষ গৰাকীয়ে গ্ৰন্থখনক কেৱল কাৰ্বি সাহিত্য প্ৰতিভা নহয় এখন মূল্যৱান বিশ্বকোষৰ আখ্যা দিছে গ্ৰন্থখনৰ মুখ্য সম্পাদনাৰ দায়িত্বত আছে অসমৰ প্ৰতিজ্ঞা সাংবাদিক উপন্যাসিক তথা প্ৰাবন্ধিক হোমেন বৰগোহাঁই আৰু আছে সহ সম্পাদনাৰ দায়িত্ব জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰা বিশিষ্ট কবি অৰুণ তেৰণ উল্লেখ্য অনুষ্ঠিত এই অনুষ্ঠানত কাৰ্বি লামিত আমাৰ সম্পাদক কামসিং হানছে উপসভাপতি চিত্ৰকুমাৰ বে উপদেষ্টা সিংক্ৰ কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি চন্দ্ৰ সিংক্ৰ সম্পাদক বিদ্যা সিং ৰংপি কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ সম্পাদক জয় সিং টকবি জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰা ৰিমবুৰি পাব্লিকেশ্যনৰ বীৰেন হানছে প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sahanage normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro.
9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। হামৰেন অসামৰিক চিকিৎসালয়ত এম্বুলেন্সকে ধৰি চিকিৎসক নাৰ্ছ আদি পৰ্যাপ্ত সুবিধা প্ৰদান কৰা হ'ব। এইদৰে ক'লে হামৰেন অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ বাবে যোৱা বিভাগীয় কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে চিকিৎসালয়ত সা সুবিধাৰ বিষয়ে বুজ ল'বলৈ যাওঁতে লগতে আন এগৰাকী কাৰ্যবাহী সদস্য তথা সচিং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰূপসিং তেৰণো সহযোগ কৰে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেন অসামৰিক চিকিৎসালয়ত সুবিধা অসুবিধাৰ বুজ ল'বলৈ যায় পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে। পৰিদৰ্শনৰ সময়ছোৱাত সচিং জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণো লগ দিয়ে। পৰিদৰ্শনৰ সময়ত স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত সা সুবিধা দিয়া হ'ব বুলি কয়। চিকিৎসক নাৰ্ছকে ধৰি জৰুৰীকালীন সেৱাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰা যাব বুলি ৰাজ্যৰ আগত ব্যক্ত কৰে। পৰিদৰ্শনৰ সময়ত হামৰেন মহিলা সমিতিয়ে বিগত দীৰ্ঘদিনে হামৰেন অসামৰিক চিকিৎসালয়ত কৰ্মত যোগদান কৰা দেখুৱাই বিভিন্ন স্বাস্থ্য কেন্দ্ৰত কাম কৰা কৰ্মচাৰীসকলক ঘূৰাই অনাৰ লগতে ভাল গাইনলজিষ্ট, চাইল্ড স্পেচিয়েলিষ্ট, মেডিচিন স্পেচিয়েলিষ্ট, ENT, MS, ডেণ্টিষ্ট, অৰ্থপেডিক, আই স্পেচিয়েলিষ্ট চিকিৎসক দিয়াৰ উপৰিও এক্সৰে মেচিন, পেথলজি লেবৰেটৰীৰ ব্যৱস্থাৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে কাৰ্যবাহী সদস্যগৰাকীৰ হাতত। উল্লেখ্য যে কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ নেতৃত্বত পৰিদৰ্শনৰ দলটোৰ সৈতে ডাক্তৰ হিমন্ত কুমাৰ শৰ্মা, ডাক্তৰ M আলতাফ হুছেইন প্ৰমুখ্যে চিকিৎসা কৰ্মীসকলে উৱলি যোৱা নাৰ্ছ কোৱাৰ্টাৰ পৰিদৰ্শন কৰে। পৰিষদৰ CEMৰে এই সম্পৰ্কত ভালদৰে আলাপ আলোচনা কৰি চিকিৎসক, নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে কোৱাৰ্টাৰ সাজি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে কাৰ্যবাহী সদস্য ৰংপিয়ে। হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ। সমগ্ৰ অসমৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ ধৰমনালাত টাই আহোম কালচাৰেল ছ'চাইটিৰ উদ্যোগত 2 ডিচেম্বৰৰ দিনা উলহ মালহেৰে পালন কৰা হয় চুকাফা দিৱস। 100 বছৰ গৌৰৱোজ্জ্বল অসমত শাসন চলোৱা আহোমসকলৰ পূৰ্বপুৰুষ চুকাফা দিৱস উদযাপনৰ কাৰ্যসূচীত পূৰ্বপুৰুষগৰাকীক উদ্দেশ্যি সমজোৱা প্ৰাৰ্থনা কৰে প্ৰথমে। তাৰ পিছত আহোমৰ পূৰ্বপুৰুষ চুকাফাৰ বাবে আহোমসকলে অসমত ৰাজ্য প্ৰতিষ্ঠা কৰাৰ লগতে 600 বছৰৰ শাসনৰ সম্পৰ্কে সভাত যোগদান কৰা অতিথিসকলৰ দ্বাৰা ভাষণ প্ৰদান কৰে। আমাৰ জ্ঞাতিসকলে যি আমাক দৰ্শন দেখিছে, আমাক যি গৌৰৱ কৰিছে, সেই গৌৰৱ যাতে কোনোদিনেই আপোনালোকে হতাশাত ভুগিবলগীয়া নহয়, আপোনালোকে যাতে মূৰ দৰ কৰিবলগীয়া নহয়, তাৰ বাবে আমি প্ৰতিটো সময়তে আমি মনত ৰাখি আজি পুনৰ আমাক ইয়ালৈ আপোনালোকে মাতি যি মৰম আৰু আশীৰ্বাদ দিলে, আমাক মৰম দিলে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো, সেৱা জনাইছো। ইয়াৰ বিষয়ে মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। উল্লেখ্য, আজি উদযাপন কৰা চুকাফা দিৱসৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বোকাজান ব্লক উন্নয়ন খণ্ডৰ অধীনত বৰজান পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি লংকি টিমুঙৰ দ্বাৰা 2 ডিচেম্বৰৰ দিনা অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন। MSDP আঁচনি অধীনত 8খন স্কুলৰ বাবে নিৰ্মাণ কৰা হ'ব অতিৰিক্ত শ্ৰেণী কোঠা। আধাৰশিলা স্থাপনৰ অন্তত VDC অধ্যক্ষ ফিলিপ টেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জনপ্ৰতিনিধি লংকি টিমুঙে ভাষণত কয় যে বৰজান সমষ্টি এলেকা উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যৰ অন্তৰ্গত আজি 8খন স্কুলৰ আধাৰশিলা স্থাপনো এটা। ইয়াৰ উপৰি বৰজান ৰাজ্যৰ সুবিধাৰ্থে শীঘ্ৰে খোৱা পানী যোগানৰ ব্যৱস্থা, বাট পথ উন্নয়ন আদি কৰা হ'ব। উল্লেখ্য, আজি আধাৰশিলা স্থাপন কৰা স্কুল কেইখন হৈছে আপাৰ 7 টকা LP স্কুল, দিলাউজান LP স্কুল, খ্ৰীষ্টিয়ান বস্তি LP স্কুল, লালু বস্তি LP স্কুল, আপাৰ হিডিপি LP স্কুল, পাকাফিল্ড LP স্কুল, সৰুমুন্থি LP স্কুল, ৰাণা LP স্কুল।
ইয়াৰ উপৰি লংকি টিমুঙে আপাৰ অকেহাই এলেকাত মাৰ্কেট কমপ্লেক্স নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে আৰু তাৰ পিছত আপাৰ হিডিপিত PNRD আঁচনিৰ অধীনত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা বজাৰ গৃহ টিমুঙৰ দ্বাৰা উদ্বোধন কৰা হয় স্মৰণীয় যে আজিৰ সভাত জনপ্ৰতিনিধি লংকি টিমুং VDC অধ্যক্ষ ফিলিপ টেৰণৰ উপৰিও মদগল তাৰো হৰমন ইংটি বিদ্যা সিং ইংলেং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো ধন্যবাদ